পূজাৰ কাৰণে যিখিনি নীতি নিয়ম আছিলে সেইখিনি আমাৰ আটাইকেইখন পূজা কমিটিৰ লগত আমাৰ মিটিং হৈছিলে তেখেতসকলক জনাই দিয়া হৈছে যিবোৰ জেনেৰেলি প্ৰত্যেক বছৰে আমাৰ থাকে যে ক্ৰাউড কণ্ট্ৰলৰ কাৰণে ভলেণ্টিয়াৰ্ছ এংগেজ কৰিব লাগে আৰু ৰাস্তাটো ব্লক কৰিব নালাগে এনেধৰণৰ কথাবোৰ তেখেতসকল ইতিমধ্যে অৱগত তাৰে এটা মিটিং হৈছিলে লগতে ভাসানিৰ সময়ত কি অৰ্ডাৰত কৰা হ'ব কি ধৰণৰ ৰুলছ ৰেগুলেশ্যনছ ইন প্লেচ থাকিব গোটেইখিনি কৰা হৈছে আৰু আমাৰ প্ৰিলিমিনেৰী যিখিনি বস্তু চাবলগীয়া আছে সেইখিনি অলৰেডি কৰা হৈছে আৰু এটা ইলেক্ট্ৰিচিটি ৰিলেটেড ইছ্যুজ আছিলে কিছুমান সেইখিনিও APDCLৰ লগত বহি চৰ্ট আউট কৰি দিয়া হৈছে এইবাৰ যেতিয়া ছিকিউৰিটি ডিপ'জিটৰ কথাটো থাকে সেইটো আফটাৰ দ্য পূজা যিখিনি সিহঁতৰ পাওনা থাকে সেইটো ক্ৰেডিট কৰি দিয়া হ'ব আৰু যিবিলাক অলৰেডি মানে যিখিনি ডিছকাশ্যন হৈছে সেইখিনি ছ'চিয়েল মিডিয়াতো আমি প্ৰকাশ কৰি দিছোঁ আৰু এই ধৰণে প্ৰস্তুতি সমগ্ৰ কোকৰাঝাৰ জিলাতে চলি আছে আমাৰ 190+ মণ্ডপ আছে গোটেই জিলাখন ইনক্লুডিং গোসাইগাঁও এণ্ড পৰ্বতঝৰা